সকলোকে নমস্কাৰ আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আকৌ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বিহু, তো আমি আজি বিহু মাৰিবলৈ যাওঁ। আপোনালোকক দেখুৱাম অলপ চলপকৈ কি পাৰোঁ। কেইজনী আমাৰ নাচনী আমি গৈ আছোঁ বিহু মাৰিবলৈ। অলপ আমি প্ৰেক্টিচ কৰি লৈছোঁ কাৰণ আমাৰ প্ৰেক্টিচ বেছি হোৱা নাছিলে, তো অলপ আৰু আমি পাই গ'লোহি ইয়াত এতিয়া ভাষণ দি আছে, তো আমি অকণমান বহি আছোঁ। অলপ পাছতে আমি নাচিব যাম বিহু মৰা হৈ গৈছে আৰু এতিয়া আমি যাম ঘৰে ঘৰে বিহু মাৰিবৰ কাৰণে। তো আকৌ ওলাই আহিলোঁ, মানে একেভাগে আছোঁ বাৰু, তথাপিও মানে আকৌ এভাগে যাওঁগৈ মাৰিবৰ কাৰণে। তো চাই থাকিব শেষৰলৈকে। মাৰিম বাই নাচনী আজি ধুনীয়া হৈ আহিছে একেবাৰে। মজা মজা, ব'লক ব'লক। এয়া আমাৰ বৰ চুলি বান্ধিছে। কওক, আপুনি কওক। আপুনি মানে জানো ব'লক ব'লক ফটো মাৰোঁগৈ ব'লক। নাচি দিয়ক অকণমান। মজা মজা, বাবা ধুনীয়া। আমাৰ বিহুটি নাচা ঘূৰি ঘূৰি ৰাইজলৈ জনোৱা হে আহা নাচি আজি সেয়কে যি মনৰ বাঞ্ছা সেৱাদি হৈছে, মনৰ সৰ্বাঞ্চিত পূৰণ হ'ব লাগে বুলি গোপিনীসকলে ভিডিঅ'টো চাই কেনে পালে জনাব। অলপকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ আজি কি কৰিলোঁ। তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এবাৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ।